নমস্কাৰ, মই মায়া। স্বৰচিত কবিতা এটিৰ মাজেৰে আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলোঁ। কবিতাৰ শিৰোনাম কবিতাৰ এৰাতি। কবিতাৰ এৰাতি। নিজম ৰাতিৰ উন্মুক্ত আকাশখনত পিয়াপি দি ঘূৰি ফুৰে মোৰ নিদ্ৰাহীন দুচকু। সেই বিশেষ তৰাটি দেখা পোৱাৰ আশাত নিজম ৰাতিৰ য'ত কটাব পাৰোঁ সেই তৰাটিৰ সৈতে কবিতাৰ এৰাতি। গভীৰ ৰাতিৰ জোনাকত সি উচুপে, তাৰ নিৰ্লিপ্ত ওঠৰ ভাষাত মই বৰ বিমূৰত পৰোঁ আৰু প্ৰশ্ন কৰোঁ আকাশক, বুকুত কিমান বেদনা থূপ খালে এখন হৃদয়ে উচুপে। বুকুত কিমান বেদনা থূপ খালে এখন হৃদয়ে উচুপি উঠে। নে বেদনাৰ বৰ্হি প্ৰকাশ এটি কবিতাৰ। আকাশখনো নিৰুত্তৰ। এই উজাগৰি নিশাৰ জোনাকৰ স্নিগ্ধতাত এয়া মেলি লৈছোঁ মোৰ হৃদয়ৰঙী এটি পৃষ্ঠা। তাত লিখি থ'ম হৃদয়ৰ গোপন ব্যথা আৰু এই ৰাতিয়েই হ'ব কবিতাৰ এৰাতি। ধন্যবাদ। কেনে পালে জনাবচোন। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।